আমার সুম সুম উঠিলে Hello guys, this is Vanita. Welcome back to my another video. So guys, আজি ৰাতি আৰম্ভ কৰি দিছো ব্লগটো কাৰণ কালি আমাৰ সত্যনাৰায়ণ পূজা আৰু মোৰ বাৰ্থডে ভাবিলোঁ মই এটা মিনি ব্লগ দিম কিন্তু তাৰ পিছত ভাবিলোঁ নাই মই ফুল ব্লগ দিম তো এতিয়া আমি আমাৰ সৰ্বশ্ৰেষ্ঠ এখন দোকান আছে সেই দোকানত গৈ আছোঁ কাৰণ আমি বহুত দুখীয়া মানুহ গাইজ যেতিয়া আমাৰ খাব লাগে তেতিয়াহে আমাৰ বস্তুটো আনিব লাগে সেইটো কাৰণে আমি এতিয়া দোকানত যাম বস্তু আনিব ৰাখি খাব লাগিব না ভাতটো আপোনালোকে চাই থাকক আমি উপ্পলদাৰ দোকানত আহি উপস্থিত হৈছোঁ এয়া উপ্পলদা আহক উপ্পলদা এয়া উপ্পলদাৰ বিশেষ দোকানখন তো আমি এটা বস্তু ল'ব আহিছোঁ সেই বস্তুটো মানে নামো ক'ব নোৱাৰোঁ আঞ্জাত দিয়া এয়া আমাৰ উপ্পলদা কি খবৰ ভাল ভাল বিক্ৰী বাৰ্তা কেনে চলি আছে আপোনাৰ 2 পেকেট দি চলি আছে আপোনালোকে যদি উপ্পলদাৰ দোকানত বস্তু ল'ব আহে তেতিয়াহ'লে আপোনালোক এটা এটা পাৰ্চ ফ্ৰীতে খুৱাই এতিয়া আমাকো খুৱাব ৰ'ব চাব এইবিলাক কি দিছে এয়া আমাৰ উপ্পলদা হাই কৈ দিয়ক নহয় হাই বুলি কওঁ হাই বুলি কওঁ হাইও কমে নাজনা এই গাইজ উপ্পলদা একেবাৰে হাফৰ যুগৰ মানুহ হাই চাই কমে নাজনে উজ্জ্বলা কেইটা খাই ধৰ উপ্পলদা দাড়ি চলি পকি গৈছে বুঢ়াই হলো উপ্পলদা কোনোবা এটা যদি চিংগেল আছে উপ্পলদাক তাতে বিয়াটো হ'ব পাৰা গাইজ উপ্পলদাৰ টকা সম্পত্তি মায়েক উপ্পলদাৰ জেঠি মানে দে হাই বুলি কওঁ দিয়ক কালি পূজাত যাব মানে বহুত হাফৰ যুগ দিয়ক এয়া গাইজ উপ্পলদাহঁতৰে মইনা তৃষ্ণা হাই কওঁ তুমি যে ভাত পাইছা বহুত ধন্যবাদ ভগৱানৰ আশীৰ্বাদ দিছোঁ ভগৱানে মংগল কৰক ভাল কৰক কুশল হওক তো গাইজ আজি ৰাতিপুৱা এতিয়া 9:30 বাজিল গা পা ধুলোঁ কাম বন কৰিলোঁ তাৰপিছত এয়া চাহ খাই আছোঁ পূজাও কৰিলোঁ যিহেতু বাৰ্থডে এনেও কৰোঁ বাৰু সদায় কৰোঁ তামোল কাটি আছে মানে তাৰপিছত এয়া আম কাটি আছে হাই বুলি ক গাইজ এয়া চেয়াৰবিলাক আনিছে তো গাইজ এতিয়া আমি ফুল ল'ব যাওঁ মানে ল'লোৱে অলপমান ভিডিঅ' কৰিব পাহৰিছিলোঁ এতিয়া মানে মই ভিডিঅ'টো বনাইছোঁ ইফালে ফুল সিফালে তিৰপাল ইফালে মই দুটা কাম আমাৰ কৰিব লাগে মানে উপায় নাই আৰু সেয়া ইফালে পুৱাৰ পৰা একো খোৱাও নাই নহ'ব তো গাইজ এতিয়া আমি ফুল ছিঙি আছোঁ আমাৰ এইটো ঘৰৰ পাছফালে থকা গাছ মানে বহুত ফুল লাগে সত্যনাৰায়ণ পূজা সেইটো কাৰণে এইবাৰ ছিঙিম অপৰাজিতা ফুল এয়া আমাৰ ঘৰতে অপৰাজিতা ফুল এয়া পূজাৰ জগাৰ এয়া ফুলবোৰ থৈ দিছোঁ ইয়াত বহুত ভেৰাইটি ফুল আছে থৈছোঁ তাৰপিছত এয়া দুবৰি বুন এয়া হ'ল তুলসী অপৰাজিতা এইটো বা কি ফুলটো আপোনালোকে কমেণ্টত জনাব কাঠণ্ডা ফুল ৰঙা জবা আৰু আছে এইবিলাক ইয়াত আছে হ'ল বেলপাত আৰু হ'ল আমপাত এইফালে আছে এই কি কয় এইটো কলপাত মূলপান জগাৰ কৰি থৈ দিছোঁ এয়া বাকী এয়া গাখীৰ গাইছ ৰঙত টেমাত গাখীৰ আৰু ইয়াতো কিবা আছে নালাৰু কালি খাম মই এয়া নাৰিকল ভোগৰ কিজানি জগাৰ এইবিলাক ভোগৰ জগাৰ গাইছ আৰু আমাৰ গাইছ ভাঙা চিঙা পাকঘৰ গাইছ হাত পাতি আছে এফালে মই হাত পাতি আছোঁ হয় টু খা কাৰি পিছ বাকী ই তো গাই খাম
আৰু গাইছ এটা বস্তু দেখাই দিওঁ আমাৰ খুব নাই গাখীৰ আনিছে এই শুং আছে কাণা সেইখিনি বি কাটি তাৰপিছত গাই 4টামান বজাত এয়া গাঁৱৰে জেঠীমা এজনী আৰু দাদা এজনে এয়া ভগৰ যোগাৰ কৰি আছে কলবোৰ মানে এনেকৈ চেকি আছে আমাৰ ফালে এনেকৈয়ে চেকে আপোনালোকৰ ফালে কেনেকুৱা কৰে ক'ব তাৰপিছত বামুণ আংকল আহিলে তেওঁ যোগাৰ কৰি আছে এইবোৰ সেয়া আৰু এয়া আমাৰ আংকল বামুণ আংকল কোনো গ্ৰহণকে স্পৰ্শ নকৰি সেৱক সেৱিকাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি বহুকাল গোবিন্দে হৰি ৰক্ষা কৰি ৰাখিব জয় প্ৰভু সত্যনাৰায়ণক চিন্তি হৰি বল হৰি বল হৰি বল আমি ফটালাম ফটা দিয়া পৰ্ব ফটা ললো আহো নলৈছে চবে ফটা লৈছে ফটা ললো এতিয়া আমি পৰিজেছি চাহ খাই আছে খাই আছোঁ আজি মোৰ বাৰ্থডে আজি বাৰ্থডে অঁ গতিকে 11টা দিছে 2টা দিয়া নাই 2টা মানে কি কৈছে মানে কৈছে একো খা বস্তু দিয়া নাই দিব দেই এতিয়া মানে প্ৰথমতে স্বাগতম চাহ দিওঁ প্ৰথম অলপে চাহ দিয়ে তাৰপিছত আপোনাক প্লেট দিব কিবা কিবি মানে যি আছে মই নাজানো বাৰু আপোনাক দিব দিয়ক আপুনি মোক হেপী বাৰ্থডে বুলি কৈ দিয়ক হেপী বাৰ্থডে হেপী বাৰ্থডে থেংক ইউ এতিয়া আমি চাহ দিম এয়া কাপ সেয়া চাহ সেয়া গাইছ প্লেট তো আমি চাহ দিম দেই চবে আমি মানে এতিয়া সেয়া কৰিলোঁ এতিয়া প্ৰসাদ খাম এয়া আমাৰ ভাতো বনাই আছে খুৰীহঁতে এইটো আমাৰ খুৰী খুৰী হাই বুলি কওঁ সেইফালে এই কি বনাই আছা লেচৰি ভাজি দালি ইফালে হ'ল আলু তো গাইছ এয়া এইবিলাক ঘৰৰ মানুহে খাব লাগে দিছে তো খাওঁ আৰু মানে বাহিৰত খাবা নোৱাৰে ঘৰৰে একলাই ঠঙা দিছে গাজি ল'ম এয়া আমাৰ এয়া বৌ গাজি ল'ব চবে এয়া গাইছ গাজি দিছে এতিয়া আমি খাম কৃষ্ণ এতিয়া আমি খাম আপোনালোকে চাই থাকক কৃষ্ণ শুনা গাড়ীত আপোনালোকে গাজি খোৱাৰ আগত এনেকৈ এটা ফটা দি ল'ব মই পাহৰি গ'লোঁ আজি খাৰ পিছত হ'লেও দিলোঁ আপোনালোকেও দি দিব হা মই পাহৰি গ'লোঁ অলপ পাছত ভোগ আহিব অলপ পিছত ভোগো দেখাই আছোঁ আপোনালোকক আহি আছে চবৰে মেচিনবিলাক চলাই দিছে চবে দাঁতৰ মেচিন চলাই দিছে আমাৰ মাজত ভোগ আহি উপস্থিত হৈছে দিয়ে ভোগ লো পাপাও কোনোবা এটাই মগো লৈ আহিছে একো নহয় গাইছ আনবা লাগে ক'তে মগটো ক'ত চাওঁ এয়া গাইছ ভোগ দিছে এয়া গাইছ তপলা বানছে আমাৰ ফালে গাইছ ভোগ ল'বা কাৰণে টিফিন চৈদা চব চৰাই গোটেই লৈ আহে এইফালে আৰু দি আছে হান্দি চান্দি চব লৈ আহে ইমানে ভোগ পাগলো পণ্ডিতজীক মানে বামুণক বিদায় দিছে আৰু ইফালে আমি ভাত খাম এয়া আয়োজন চলিছে ইও আমাৰ গিলাচ দেই ভাতটো খাম দিনটো ভাত খোৱা নাই না এতিয়া মানে ভাত খাম আমি তাৰপিছত মই খাই উঠাৰ পিছত খুৰীহঁতক দিলোঁ মাহঁতে খাই আছে ভাত আঞ্জা দি আছোঁ আৰু তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আপোনালোক সকলোৱে মোক ইমান বেছি মৰম দিছে বাৰ্থডে উইছ কৰি ইমান ভালকৈ লিখি দিছে সকলোকে
ডাঙৰ এটা থেংক ইউ। আৰু যিহেতু আজি সত্যনাৰায়ণ পূজা আছিল সেয়াও ভালে কুশলে গ'ল। আপোনালোকে ভিডিঅ'টো সকলোৱে চাব। আজিলৈ ইমানেই, বাই।